এক মধ্যবিত্ত পৰিয়ালৰ পৰা আহি বলিউডৰ আটাইতকৈ ডাঙৰ হিৰোৰ ভিতৰত এজন হোৱা অক্ষয় কুমাৰে কিমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল জানিম আজি এই ভিডিঅ'টোত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1967 চনত পাঞ্জাৱৰ অমৃতসৰত জন্ম হোৱা অক্ষয় কুমাৰৰ দেউতাক এজন আৰ্মি অফিচাৰ আৰু মাক হাউচৱাইফ আছিল। অক্ষয়ৰ এগৰাকী ভনীয়েক আছে যাৰ নাম অলকা। সৰুৰে পৰা খেলা ধূলাত ইণ্টাৰেষ্ট থকা অক্ষয় কুমাৰৰ ফেমিলিটো পিছত দিল্লীৰ চান্দিনী চকত থাকিব আহে আৰু দেউতাকে যেতিয়া আৰ্মিৰ চাকৰি এৰি ইউনিচেফত একাউণ্টেণ্ট হয় তেওঁলোক মুম্বাইলৈ গুচি আহে। ডন বস্কো হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা লৈ থকা সময়তে অক্ষয়ে কাৰাটে শিকি আছিল। পঢ়া শুনাত মন নথকা অক্ষয়ে হায়াৰ এডুকেশ্যনৰ কাৰণে গুৰু নানক খালছা কলেজত নামভৰ্তি কৰিছিল যদিও আধাতে শিক্ষা এৰি মাৰ্চিয়েল আৰ্ট শিকাৰ বাবে থাইলেণ্ডলৈ যাবলৈ দেউতাকক অনুৰোধ কৰিলে। দেউতাকে নিজৰ কিছু সাঁচতীয়া ধন আৰু আনৰ পৰা ধাৰ কৰি অক্ষয়ক থাইলেণ্ডলৈ পঠালে। তাত তেওঁ 4-5 বছৰ থাকি থাই বক্সিং আৰু মুৱে থাই শিকিলে। লগতে খোৱা লোৱা থকাৰ খৰচ উলিয়াবলৈ হোটেলত ৱেটাৰ হিচাপেও কাম কৰিলে। থাইলেণ্ডৰ পৰা অহাৰ পিছত অক্ষয় কুমাৰে কলিকতা ট্ৰেভেল এজেঞ্চি এটাত কাম কৰে, আনকি ঢাকাৰ হোটেল এখনত চেফ হিচাপেও আছিল। ইয়াৰ বাদে দিল্লীত কুন্দন জুৱেলাৰীও তেওঁ বিক্ৰী কৰিছিল। মুম্বাইলৈ ঘূৰি অহাৰ পিছত অক্ষয় কুমাৰে মাৰ্চিয়েল আৰ্ট শিকোৱাৰ বাবে এখন স্কুল খোলে আৰু এই স্কুলখনত তেওঁৰ এজন ছাত্ৰৰ দেউতাকে তেওঁক মডেলিঙৰ প্ৰস্তাৱ দিয়ে। এতিয়াৰ সুপ্ৰতিষ্ঠিত অভিনেতাজনৰ মডেলিঙৰ বিষয়ে কোনো ধাৰণা নাছিল, কাৰণ তেওঁ মূলতঃ এই ক্ষেত্ৰখনৰ লগত কোনোদিনে জড়িত নাছিল। যি কি নহওক তেওঁ মডেলিঙত ভৰি দিলে আৰু লাহে লাহে মডেলিং এছাইনমেণ্ট পাই থাকিল। বহুতে নাজানে যে সেই সময়ত জয়েশ ছেঠ নামৰ এজন ফটোগ্ৰাফাৰৰ ওচৰত তেওঁ এছিষ্টেণ্ট ফটোগ্ৰাফাৰ হিচাপে 18 মাহ সময় কাম কৰিছিল। ইয়াৰ কাৰণ আছিল অক্ষয়ৰ হাতত নিজৰ পৰ্টফলিঅ' শ্বুট কৰাৰ বাবেও টকা নাছিল, যাৰ বাবে তেওঁ এছিষ্টেণ্ট ফটোগ্ৰাফাৰ হৈ কাম কৰিবলগীয়া হৈছিল। এনেকৈ এদিন অক্ষয়ৰ লগত এটি ঘটনা ঘটে। এটি মডেলিং এছাইনমেণ্টৰ বাবে অক্ষয় কুমাৰে বাংগালোৰ যাব লগা হৈছিল আৰু ৰাতিপুৱা 5 বজাত তেওঁৰ বাংগালোৰলৈ যোৱা ফ্লাইট আছিল। কিন্তু অক্ষয়ে ভুলতে ফ্লাইট আবেলি 6 বজাত থকা বুলি ভবাৰ ফলত তেওঁক সেই মডেলিং এছাইনমেণ্টৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। এই ঘটনাত দুখী হৈ অক্ষয় কুমাৰে সিদিনা আবেলি নটৰা ষ্টুডিঅ'লৈ গৈ ডাইৰেক্টৰ প্ৰমোদ চক্ৰৱৰ্তীৰ মেকআপ মেনজনক লগ ধৰে। মেকআপ মেনজনে তেওঁৰ ফটোবিলাক ডাইৰেক্টৰ প্ৰমোদ চক্ৰৱৰ্তীক দেখায় আৰু আবেলি 6 বজাতে অক্ষয় কুমাৰক প্ৰমোদ চক্ৰৱৰ্তীয়ে 3খন ফিল্মৰ বাবে চাইন কৰে। ইয়াৰ বাদে তেওঁ অক্ষয়ক 5,000 টকাৰ এডভান্স পে'মেণ্টো কৰে। যদিও অক্ষয় কুমাৰৰ প্ৰথম চাইন কৰা ফিল্মখনৰ নাম দিদাৰ আছিল, কিন্তু 1991 চনত ছগন নামৰ ফিল্মখন প্ৰথম ৰিলিজ পোৱা ফিল্ম আছিল। ইয়াৰ পিছত 1992 চনত খিলাৰী ফিল্মখন তেওঁৰ প্ৰথম হিট ফিল্ম হিচাপে পৰিগণিত হৈছিল। এনেদৰে তেওঁ কেইখনমান খিলাৰী ছিৰিজৰ ফিল্ম কৰে আৰু সময়ৰ লগে লগে নিজকে সলনি কৰি কমেডি, ৰোমাণ্টিক, চিৰিয়াছ সকলো ধৰণৰ কেৰেক্টাৰ প্লে কৰি আজি হিন্দী চিনেমাৰ টপ ছুপাৰষ্টাৰ হ'বলৈ সক্ষম হয়। কলা জগতত তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে 2009 চনত তেওঁক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে। 2017 চনত ৰুস্তম ফিল্মখনৰ কাৰণে তেওঁ বেষ্ট এক্টৰৰ নেশ্যনেল এৱাৰ্ডো লাভ কৰিছিল। সময়ে সময়ে দেশৰ দুৰ্যোগৰ কালতো অক্ষয় কুমাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। কৰোনা ভাইৰাছৰ লকডাউনৰ কালছোৱাত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা শ্ৰমিকসকলৰ বাবে 25 কোটি টকা PM কেয়াৰ্ছ ফাণ্ডত তেওঁ ডনেট কৰিছিল। আমাৰ অসমত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ থকা সময়ত 1 কোটি টকা আছাম চিফ মিনিষ্টাৰ্ছ ৰিলিফ ফাণ্ডত আৰু কাজিৰঙা পাৰ্ক ৰেস্কিউ মিছনৰ বাবে 1 কোটি টকা দান কৰিছিল। ইয়াৰ বাদে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত বীৰগতি প্ৰাপ্ত হোৱা CRPF জৱানসকলৰ পৰিয়ালৰ বাবেও তেওঁ সহযোগিতা আগবঢ়াইছিল। শেষত অক্ষয় কুমাৰে নিজৰ প্ৰকৃত নাম ৰাজীৱ হৰি ওম ভাটিয়া সলনি কৰি কিয় অক্ষয় কুমাৰ হ'ল সেই বিষয়ে জনাই দিওঁ। 1987 চনত মহেশ ভাটৰ ডাইৰেকশ্যনত আজ নামৰ এখন ফিল্মত 5.5 ছেকেণ্ডৰ বাবে অক্ষয় কুমাৰে এটা ৰোল পাইছিল। এই ফিল্মখনৰ লিড হিৰো কুমাৰ গৌৰৱৰ চৰিত্ৰটোৰ নাম ফিল্মখনত অক্ষয় আছিল আৰু এই নামটোৱে ৰাজীৱ ভাটিয়াৰ পচন্দ হোৱা বাবে নিজৰ নাম সলনি কৰি অক্ষয় কুমাৰ ৰাখিছিল। ফ্ৰেণ্ডছ, অক্ষয় কুমাৰৰ বিষয়ে এই ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।